আপুনি ছ'চিয়েল মিডিয়া ইউজ কৰি ভাল পায় নেকি? ছ'চিয়েল মিডিয়াৰ সৰ্বোচ্চ জনপ্ৰিয়তা ফেচবুক, হোৱাটছএপৰ পিছতে আহে ইনষ্টাগ্ৰাম। যদি আপোনাৰ ইনষ্টাগ্ৰামত একাউণ্ট আছে বা আপোনাৰ একাউণ্টত যদি কোনোবা যুৱতীৰ ভিডিঅ' কল আহিছে, তেনেহ'লে আপুনি সাৱধান হওক। কাৰণ আপুনি চাইবাৰ অপৰাধৰ নতুন কৌশলৰ পৰা চিকাৰ হ'ব পাৰে। চাইবাৰ বিশেষজ্ঞসকলৰ মতে দুষ্ট চক্ৰটোৱে এইবাৰ ব্লেকমেইলিঙৰ আহিলা হিচাপে বাছি লৈছে ইনষ্টাগ্ৰাম। এই চক্ৰটোৱে প্ৰথমতে গ্ৰাহকসকলক ফান্দত পেলাই আৰু ব্লেকমেইল কৰা আৰম্ভ কৰে। পাছত লাখ লাখ টকা দাবী কৰে। বহুতো লোকে তেওঁলোকৰ সন্মান বচাবলৈ সেই টকা পৰিশোধ কৰিবলৈ বাধ্য হয়। শেহতীয়াভাৱে বিভিন্ন ৰাজ্যৰ আৰক্ষীৰ ওচৰত এনে কেইবাটাও অভিযোগ ইতিমধ্যে দাখিল কৰা হৈছে আৰু ঘটনাক্ৰমে আৰক্ষীয়ে দাবী কৰে যে এই প্ৰতিটো ঘটনাৰ কিছু সাদৃশ্য আছে। আৰক্ষীয়ে প্ৰথমতে বিশ্বাস কৰিছিল যে হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু ৰাজস্থান, ভৰতপুৰ, মথুৰা আৰু মেৱাতৰ পৰা এনেধৰণৰ অপৰাধমূলক কাৰ্য সংঘটিত হৈ আহিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।